আজি বহুত দিনৰ মূৰত আকৌ এটা বাৰ্থডে ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। পিছে আজি বাৰ্থডেটো বেলেগৰ নহয়, আজি বাৰ্থডেটো হৈছে মোৰ নিজৰ। কিন্তু বাৰ্থডে পাতিম বুলি ভবা নাছিলোঁ, কিন্তু বাপেক আৰু পুতেকে মিলি শেষত গৈ বাৰ্থডে পাতিয়ে পেলালে। কিন্তু মোৰ বাৰ্থডেটো বিশেষকৈ বিহুতে পৰে, সেইটো কাৰণে এটাই ভাল, সকলোকে বিহু খুওৱা হয় আৰু লগতে বাৰ্থডেও হয়। যোৱা বছৰ বাৰ্থডে পাতিছিলোঁ লখিমপুৰত, পাহাৰৰ ওচৰত গৈ কিনে পিকনিকে খাইছিলোঁ। কিন্তু এইবছৰ আমি লখিমপুৰলৈ নগ'লোঁ, সেইটো কাৰণে ইয়াতে পাতিছোঁ, ডিব্ৰুগড়তে পাতিছোঁ। সৰু সুৰাকৈ পাতিছোঁ, বৰ বিশেষ ডাঙৰকৈ পতা নাই। কিন্তু আজি কেমেৰামেন আমাৰ নতুন, আৰু মোৰ যিহেতু 31 ইয়াৰ্ছ হৈ গ'ল, সেইটো কাৰণে ডাঙৰো হৈছোঁ বাৰু। আজিকালি কওঁতে 31 ইয়াৰ্ছ হৈ গ'ল, আৰু ধৰক মই কোনো বয়সটো লুকোৱা নাই। বহুতে বাৰু বয়সটো ক'বলৈ অকণমান টান পায়, বেয়া পায় যে বয়সটো লুকুৱাই থ'ব বিচাৰে। কিন্তু বয়সটো লুকুৱাই কিনেতো একো লাভ নাই, যিহেতু আমাৰ বয়সবোৰ গৈয়ে থাকিব। আমি যিমান বয়স লুকুৱালেও আমাৰ মুখত বা স্কিনত আহিয়ে যায় তাৰ ছাপটো, সেইটো কাৰণে খোলা খুলিকৈ দেখাই দিছোঁ। আৰু আজি যিহেতু বৃহস্পতিবাৰ আছিলে, সেইটো কাৰণে বনাইছিলোঁ চয়াবিন চিলি, আৰু পনীৰৰ কাৰণে ৰেডি কৰি থৈছিলোঁ। পনীৰ বনাইছিলোঁ, মটৰ পনীৰ, অকণমান চুইটকৈ বনাইছোঁ, যিহেতু বৃহস্পতিবাৰ পৰিলে বহুত মানুহে নাখায়। আৰু বনাইছিলোঁ লিভাৰ পট ফ্ৰাই, এইটো শুকান ভাজি আছিলে, আৰু চাটনি, আৰু মই বনাইছিলোঁ চিকেনৰ গ্ৰেভি, আৰু লগতে মই পনীৰ বনাইছিলোঁ। কিন্তু মই পনীৰৰ ক্লিপটো আগতে দেখাই দিলোঁ বাৰু। ইয়াততো চিকেন বনাইছোঁ, মই কৈছিলোঁৱেই চিকেন হৈ গ'ল। আৰু বৰ বিশেষ ভিডিঅ' কৰা নহ'ল, কিন্তু আৰু কেইটামান আইটেম বনাইছিলোঁ, মই সেইটো দেখুওৱা নহ'ল। একদম লাষ্টত অকণমান সময় বহিছোঁ, তেতিয়া অৱশ্যে বহুত দেৰি হৈ গ'ল। মিষ্টাৰ সেইটো অকণমান ডান্স কৰি আছে পিছত। খোৱা ভিডিঅ' আৰু কোনোবা অহা ভিডিঅ' কৰিবলৈ মোৰ হাতত মোবাইলটো নায়েই। মই মোবাইল একচুৱেলি চুবলৈ নাপাওঁৱেই কিবা এটা ঘৰত আয়োজন কৰিলে। কিন্তু এইবাৰতো আৰুৱেই বেছি চুবলৈ নাপালোঁ, নহ'লে অকণমান হ'লেও মই দেখুৱালোহেঁতেন। কিন্তু পিছত মিষ্টাৰহেঁতে পূৰা অলপ লাষ্টলৈ আৰু বিহু বুলিও। আৰু এয়া হৈছে আমাৰ ওপৰত থাকে ফুকন, তেখেতৰ নামো ফুকন, টাইটেলটো ফুকন। তেওঁকো অকণমান দেখুৱাই দিছোঁ বাৰু। মিষ্টাৰৰ লগত পূৰা ডান্স কৰি আছে, আৰু আমি চাই আছোঁ। আৰু আমিও এনেকৈ সৰু সুৰাকৈ আমাৰ কিছুমান ফূৰ্তি ফাৰ্তাবোৰ হৈ থাকে, তাকে মই আপোনালোককো অকণমান দেখুৱাই থাকোঁ বাৰু। আপোনালোকে মৰম দিয়ে, বহুত ভাল লাগে। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।